নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি নিপিয়াৰ ঘাঁহ জাৰ্চি গৰুৰ ঘাঁহৰ বিষয়ে এটি সৰুকৈ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক এটা কৰিব। বন্ধু বান্ধৱীসকল চাওক, এইবিলাক হৈছে নিপিয়াৰ ঘাঁহ, গৰুৰ খাদ্য। গৰু জাৰ্চি গৰু হওক বা লোকেল গৰু, ছাগলী সকলোৰে কাৰণে এইটো হৈছে প্ৰিয় ঘাঁহ। এই যিটো ঘাঁহ দেখুৱাইছোঁ এই সকলোবিলাক আমাৰ নহয়। আমাৰ ঘৰৰ ওচৰতে বেলেগ এঘৰ মানুহৰো ইয়াত আছে আৰু আমাৰো আছে। সিহঁতে আমাৰ ঘৰৰ ওচৰতে এই ঘাঁহ লগোৱা বহুত বছৰ হ'ল। আমি লগোৱা নাছিলোঁ। পিছত ভাবিলোঁ আমাৰ ওচৰতে আছে যিহেতু আমিও লগাই চাওঁ। আৰু সিহঁতেও ক'লে বোলে লোকেল গৰুৰ কাৰণেও বহুত ভাল হয় আৰু ছাগলীও খায়। সেইটো কোৱাৰ কাৰণে আমিও যোৱা বছৰৰ পৰা লগাই লৈছোঁ। এইটো কিন্তু আমাৰ ক্ষেত্ৰতহে কৈছোঁ। যদি ধৰক লোকেল গৰুৰ 2 লিটাৰ গাখীৰ ওলায় আৰু যদি এইটো ঘাঁহ খুৱাওঁ তেনেহ'লে 2.5 লিটাৰ গাখীৰ ওলায়, বেছিকৈ গাখীৰ ওলায়। আৰু আমাৰ কিন্তু জাৰ্চি গৰু নাই, লোকেল গৰুৱে আছে, সেইটোকে খুৱাওঁ। আৰু জাৰ্চি ক্ৰছ এটা আছে বাৰু, কিন্তু বৰ্তমানলৈ পোৱালি দিয়া নাই। আমি লোকেল গৰুকে খুৱাওঁ। এইটো লগাই লোৱা অৱশ্যে আমাৰ বহুত ভাল হৈছে। কাৰণ কিয়নো বাৰিষা দিনত যিহেতু ক'তো ঘাঁহ বন নাথাকে, অকল খেৰে খাই থাকে, এইটো যদি ঘাঁহ দিয়া হয় তেনেহ'লে গৰুবিলাকৰ গাখীৰো বেছি ওলায়। তাৰোপৰি গৰুবিলাকৰ স্বাস্থ্যবিলাকো ভালে থাকে। আৰু বেলেগ ঘাঁহৰ তুলনাত এইটো ঘাঁহ অলপ দিলেই হয়। আমাৰ যিহেতু জাৰ্চি গৰু নাই, সেইটো কাৰণে মই জাৰ্চি গৰুৰ বিষয়ে ক'বলৈ নাযাওঁ আৰু মোৰ অভিজ্ঞতাও নাই। এই যে ঘাঁহবিলাক দেখুৱাইছোঁ, ইয়াত 2টা জাত আছে। এটা হৈছে 4G আৰু এটা 5G। দুয়োটা জাতেই ইয়াত মিক্স হৈ আছে। এই ঘাঁহবিলাক লগাবলৈ কিন্তু একেবাৰে সহজ। এডাল সৰু ঠাৰি এনেই ৰুই থ'লেই হয়। একো সাৰ ঔষধৰ প্ৰয়োজন নাই। সিহঁতৰে আমাৰে ওচৰা ওচৰি এইখিনি হৈছে আমাৰ। এইখিনি গোটেইখিনি 5G হয়। চাওকচোন, ঘাঁহবিলাক ইমান ধুনীয়া লাগে আৰু গৰু ছাগলীবিলাকে ইমান ধুনীয়াকৈ খায়। আমাৰ ওচৰত যাৰ ঘাঁহ আছে সিহঁতৰে হৈছে এইবিলাক গৰু। সিহঁতৰ বৰ্তমান ক্ষীৰতী গাই 4জনী আছে আৰু চেউৰী আছে। সিহঁতৰ বৰ্তমান গো পালনে জীৱিকা বুলিব পাৰি। সিহঁতৰ গৰু পোহা 2-1 বছৰ নহয়, বহুত বছৰ হ'ল। সিহঁতৰ অকল গৰু নহয়, ছাগলীও আছে আৰু ছাগলীকো এই ঘাঁহকে খুৱাই ৰাখে। গতিকে মোৰ ভিডিঅ' চোৱাসকলক কৈছোঁ, আপোনালোকৰ যদি লোকেল গৰু আছে, যদি এনেকুৱা ঘাঁহ ক'ৰবাত পায় তেনেহ'লে অন্ততঃ 2 এডাল ঠাৰি আনি ৰুই ল'ব। তেতিয়া অন্ততঃ গৰুকেইজনী বাৰিষাৰ সময়ত ৰাখিবলৈও সহজ হয় আৰু স্বাস্থ্যবিলাকো ভালে থাকে। সেইটো কাৰণে কৈছোঁ। গতিকে মোৰ ভিডিঅ' চোৱাসকলক কৈছোঁ, আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।